হাই দোস্ত, মই এতিয়া হাজো চেঁচা মন্দিৰত যাম, হৰিহৰি মন্দিৰত। আহক বলক। হাই দোস্ত, আমি এতিয়া গৈ আছোঁ। লগতে আমাৰ মামী বাইদেউ, লগতে বৌ এজনী আছে আৰু ল'ৰা ছোৱালীকেইটা আছে। আহক চিনাকি হওক। আমি এতিয়া আৰু গৈ আছোঁ নাগাখোৱা পালোঁ। আমি মন্দিৰ আহি পালোঁ। মোৰ হাজবেণ্ডে চাকি জ্বলাই আছে, মই জ্বলালোঁ। আমি এতিয়া মেইন মন্দিৰত সোমাইছোঁ। আমি এতিয়া মন্দিৰৰ চাৰিওফালে ঘূৰিম। এতিয়া আমি চব্জি কাটিলোঁ, এতিয়া আমি গাজি খাই আছোঁ। গাজি আমাৰ ভাত বনাই আছে ইয়াতে, দালি ভাত চব্জি। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। বাই।